নিৰ্বাচনটো আহি আছে এপ্ৰিল মাহৰ ভিতৰত হ'ব বুলি আমি শুনিছোঁ এইটোতো বাৰে বাৰে কৈ আহিছোঁ আমাৰ দলত এটা সিদ্ধান্ত আছে যে কোনো দলৰ লগত মিত্ৰতা নকৰিব আৰু দলত এটা সিদ্ধান্ত আছে এইটো হ'ল দুটা লোকসভাত বিপেপে খেলিব দৰং ওদালগুৰি এটা আৰু এটা কোকৰাঝাৰ লোকসভা আৰু প্ৰিপাৰেশ্যনটো খুব ভাল দুটা সমষ্টি খুব ভাল মানে দুটা সমষ্টিত আজিৰ দিনত 1 নম্বৰ পজিশ্যনত আছে কোকৰাঝাৰৰ 1 নম্বৰ পজিশ্যনত আছে দৰং ওদালগুৰি লোকসভাও 1 নম্বৰ পজিশ্যন নৱশৰণীয়া যিহেতু এইবাৰ প্ৰশ্ন উঠিছে তেওঁ খেলিবও নোৱাৰিব তেনেহ'লে তাৰ ভোট বেংকটো ক'ত যাব নাই এইটো নৱশৰণীয়া খেলিব পাৰে নোৱাৰে এইটো আজিলৈকে ইলেকশ্যন কমিশ্যনৰ পৰা এনেকুৱা নটিচ ওলোৱা নাই যে খেলিব নোৱাৰে বুলি আজিতো এইটো কোৱাটো মানে মোৰ কাৰণে অসুবিধা আছে এইটো হয় আমি শুনিছোঁ তাৰ ট্ৰাইবেল চাৰ্টিফিকেট কিবাটো কেঞ্চেল হ'ল কিন্তু ইলেকশ্যন কমিশ্যনৰ পৰা সি ইলেকশ্যন খেলিব নোৱাৰে বুলি এটা কিবা আহিব লাগিব তেতিয়াহে কনফাৰ্ম হ'ব তেখেতৰ কিবা ফেক্টৰ হ'ব নেকি নাই ফেক্টৰ নাই এতিয়া কোনো ফেক্টৰ নাই নিৰাকৰণীয়া এতিয়া কোকৰাঝাৰ লোকসভাত ফেক্টৰ নহ'ব আমাৰ যুঁজ হ'ব UPPL লগত যিহেতু ইহঁতে এলায়েন্সত আছে BJP CSP আৰু UPPL আৰু ACP ইহঁতে 4টা দল মিলাই পেলাই একটাই মই অকলে আপোনালোকৰ কেণ্ডিডেট কেতিয়া দিব মাৰ্চত ডিক্লেয়াৰ দিব মাৰ্চ 2nd উইক দিব